নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ এটিএমৰ পৰা আপোনালোকে কেনেকুৱা ধৰণে পইচা উলিয়াব তেওঁলোকে এই ভিডিঅ'টি চাব পাৰিব তো অতি সহজে আপোনালোকে এটিএমৰ পৰা পইচা উলিওৱা মই লাইভ সহকাৰে আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণে পইচা উলিয়াব অতি সহজে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টি একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব যদি এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি আপোনালোকক লাইভ দেখাম কেনেকুৱা ধৰণে আপোনালোকে এটিএমৰ পৰা পইচা উলিয়ায় তো আপোনালোকে প্ৰথমে এটিএমলৈ যাব এটিএমত দেখিবলৈ পাব এইটো হৈছে এটিএম প্লিজ ইনচাৰ্ট ইয়োৰ এটিএম কাৰ্ড সিম কাৰ্ডখনৰ গতে যিখন আছে আপোনালোকৰ এটিএমত সেইটো আপোনালোকে ওপৰলৈ কৰি ইয়াতে ভৰাই দিব তাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব দেখিবলৈ পাইছে ইয়াতে দেখাইছে হাই প্লিজ ডু নট ৰিমুভ ইয়োৰ ট্ৰানজেকশ্যন ইজ বিং প্ৰসেছ দেখাব প্লিজ ওয়েট অলপ সময় ওয়েট কৰিব দিছে আপোনালোকক ওয়েট কৰাৰ পিছতেই আপোনালোকৰ এই এটিএমৰ পৰা পইচা উলিয়াব পাৰিব সিলেক্ট ল্যাঙ্গুৱেজ আপোনালোকে ইয়াতে ইংলিছ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ল্যাঙ্গুৱেজ সিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে কেইবাটা অপচন পাব ইয়াতে দেখিবলৈ পাব উইথড্ৰৱেল বুলি যিটো অপচন পাব আপোনালোকে তাতেই সিলেক্ট কৰিব উইথড্ৰৱেল দেখিছে এটা সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ এমাউণ্টটো লিখি দিব কিমান থাউজেণ্ড আপোনালোকে উলিয়ায় মই ইয়াতে 5000 টকা উলিয়াব বিচাৰিছো তো মই ইয়াত 5000 লিখি দিম দেখিছে তাৰ পিছত ইয়াতে ইয়েস আৰু নো দেখিবলৈ পাব আপোনালোকে ইয়েস অপচনত ক্লিক কৰি দিব তাৰ পিছতেই আপোনালোকৰ যিটো পিন হয় এটিএমৰ পিন তো সেই পিনটো ইয়াতে 4 ডিজিট পিনটো লিখাৰ পিছতে আপোনালোকৰ যিটো মানি হয় অৰ্থাৎ পইচা ইয়াতে হিসাব কৰি আছে দেখিবলৈ পাইছে অলপ সময় ল'ব যেহেতু এটিএমে পইচাটো হিসাব কৰি কিনে উলিয়াই দিব আপোনালোকক অলপ সময় ওয়েট কৰাৰ পিছতে ইয়াতে দেখিবলৈ পাব আপোনালোকৰ যিটো পইচা ওলাই আহিব ইয়াত দেখিছে পইচাটো ওলাই আহিছে এনেকুৱা ধৰণে আপোনালোকে টানি কিনে লৈ ল'ব হাতেৰে তাৰ পিছত আপোনালোকৰ যিখন এটিএম কাৰ্ড সেই এটিএম কাৰ্ডখনো উলিয়াই আনিব এনেকুৱা ধৰণে যদি উলিয়াই নানে পিছত জাম হৈ যাব পাৰে তো আপোনালোকে ইয়াতে কি কৰিব একো কৰিব নালাগে ইয়েস নো ক্লিক কৰি দিলে হৈ গ'ল আপোনালোকৰ প্ৰসেছ কমপ্লিট তাৰ পিছত আপোনালোকে ইয়াত একো কৰিবই দৰকাৰ নাই তো আপোনালোকে ইয়াতে ক্লিয়াৰ অপচন এটা পাব তো ক্লিয়াৰ নকৰিলে একো আপত্তি নাই আপোনালোকৰ পইচাটো ওলালে তো আপোনালোকে এনেকুৱা ধৰণে এটিএমৰ পৰা পইচা উলিয়াব পাৰিব অতি সহজে অতি কম সময়ৰ ভিতৰতে তো বহুত মানুহ থাকে অলপ প্ৰবলেম হ'ল ভিডিঅ' বনাবলৈ তো ধন্যবাদ